পানী আধা গিলাচ আকৌ এইখিনি ঢাকি থৈ দিম আৰু এক উতল আহিবলৈ দিম ফ্ৰেণ্ডছ এয়া আমাৰ গ্ৰেভিখিনি বহুত ধুনীয়া উতল আহিছে এতিয়া ইয়াত এচামুচ গৰম মছলা দি দিলোঁ আৰু এয়া ফ্ৰাই কৰা আলুখিনিও ইয়াত দি দিওঁ এইখিনি আকৌ অলপ পৰ ঢাকি থৈ দিম আহকচোন চেক কৰোঁ ৱাও আমাৰ গ্ৰেভিখিনি প্ৰায় হৈ উঠিছে এইখিনিতে কৈ থওঁ ফ্ৰেণ্ডছ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে আপোনালোকক বহুত বহুত ধন্যবাদ এয়া ফ্ৰেণ্ডছ এতিয়া অমলেটটো মই এনেকৈ 3 পিচ কৰি কাটি লৈছোঁ 3টা টুকুৰা কৰি লৈছোঁ আৰু ইয়াত গ্ৰেভি দি দিওঁ আৰু যিসকলে আজি প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিবলৈ নাপাহৰিব এতিয়া ফাইনেল টাচ ওপৰত অকমান ধনিয়া দি দিম আৰু এইখিনি 1 মিনিট মান ঢাকনি দি উতলাই লওঁ সো ফ্ৰেণ্ডছ ৰেডি হ'ল আমাৰ এগ অমলেট কাৰী আজি মোৰ এই ৰেচিপিটো কেনেকুৱা লাগিলে কমেন্ট যোগে মোক জনাব নাপাহৰিব ইয়াক আপুনি ভাত বা পোলাও লগত আৰু মন কৰিলে ৰুটি বা পৰঠা লগতো সাৰ্ভ কৰিব পাৰে তেতিয়াহলে আজিলৈ আহোঁ